সামাজিক মাধ্যমত আজিকালি কেইগৰাকীমান বাইদেউ ওলাইছে, তেওঁলোকে সাঁথৰ সোধে, উত্তৰটো ভাল, কিন্তু প্ৰশ্নটো ইমানেই বেছি অশ্লীল, ইমানেই বেছি লেতেৰা যে এজন মানুহ হিচাপে পৰিচয় দিবৰ বাবে যিমানখিনি লাজ বা যিমানখিনি সন্মান থাকিব লাগে তাৰ 20% যদি থাকে, তেনেহ'লে সেই ব্যক্তিজনে অন্য এজন ব্যক্তিৰ ওচৰত সেই সাঁথৰটো শুনিব নোৱাৰে। নিজৰ বন্ধুৰ আগতো ক'ব নোৱাৰা এনেকুৱা অশ্লীল সাঁথৰবোৰ এতিয়া সামাজিক মাধ্যমত উপলব্ধ। ভাবি আচৰিত লাগে, সেই মহিলাসকলৰ বাৰু ঘৰত কোনো জ্যেষ্ঠ লোক নাই নেকি? সেই জ্যেষ্ঠ লোকসকলে কেতিয়াবা তেওঁৰ সেই ভিডিঅ'টো চাব পাৰে বা কেতিয়াবা তেওঁ সেই ভিডিঅ'টো শুনিব পাৰে বুলি কিয় তেওঁলোকে নাভাবে? ওচৰৰ সেই কণ কণ ল'ৰা ছোৱালীবোৰে যে তেওঁৰ পৰা সেই অশ্লীল কথা বতৰাবোৰ শুনিব, সেই কথাটো তেওঁলোকে কিয় চিন্তা নকৰে? তাতোতকৈ ভাবি আচৰিত লাগে তেওঁলোকৰ স্বামীসকলৰ কথা ভাবি। ইমান অশ্লীল অশ্লীল ভিডিঅ'বোৰ বনাই থকাৰ পাছতো কিয় বাৰু তেওঁলোকে নীৰৱতা অৱলম্বন কৰি থাকে? এগৰাকী পত্নী, এগৰাকী বোৱাৰী, এগৰাকী মাতৃ বা এগৰাকী যুৱতী হৈ কেনেকৈ ইমান অশ্লীল অশ্লীল শব্দসমূহ হাঁহি হাঁহি সামাজিক মাধ্যমত কৈ ফুৰিব পাৰে? ফেচবুকটো বা ইউটিউবটো নিষিদ্ধ ছবিৰ ৱেবছাইট নহয়, কেতিয়াবা ৰাজহুৱা স্থানতো খুলি দিয়া যায়। আৰু ৰাজহুৱা স্থানত খুলি দিয়াৰ পাছত যেতিয়া তেনেকৈ অশ্লীল শব্দ কিছুমান উফৰি আহে, তেতিয়া সেই সময়ত কেনেকুৱা লাজ পোৱা যায়, সেয়া মান, সন্মান, শ্ৰদ্ধা, ভক্তি এই শব্দসমূহৰ সৈতে পৰিচয় থকা লোকসকলেহে বুজি পায়। ভাবি আচৰিত লাগে তেওঁলোকৰ মানসিকতা দেখি। তেওঁলোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ বনোৱাৰ পাছত কোনোবাই যদি তেওঁলোকক গালি দিয়ে, তেতিয়া তেওঁলোকে কয় তেওঁলোকৰ উন্নতি দেখি হেনো বাকীবোৰৰ গা জ্বলিছে, সেইকাৰণে হেনো তেওঁলোকক বেয়াকৈ কৈছে, সেইকাৰণে হেনো তেওঁলোকক গালি পাৰিছে। তেওঁলোকে ভাল ভিডিঅ'ই বনাইছে। ইমান আত্মবিশ্বাস তেওঁলোকৰ। আমি ডাঙৰবোৰে এনেকুৱা ধৰণৰ ভিডিঅ' দেখিলে আমি স্কিপ কৰি দিব পাৰোঁ, কিন্তু সৰু সৰু ল'ৰা ছোৱালীবোৰেতো নোৱাৰে। তেওঁলোকে সেই ভিডিঅ'বোৰ চাই সেইবোৰেই শিকিব আৰু লাহে লাহে সেইবোৰে তেওঁলোকৰ বাবে সাধাৰণ শব্দ হৈ পৰিব। জ্যেষ্ঠ এজনৰ সন্মুখতো তেওঁলোকে লাহে লাহে সেই অশ্লীল শব্দবোৰ ক'বলৈ আৰম্ভ কৰিব। আজি কেইদিনমানৰ পূৰ্বে এখন বিয়ালৈ গৈছিলোঁ আৰু তাতে এজন ব্যক্তিয়ে মোৰ সৈতে আহি চিনাকি হ'ল, কথা বতৰা পাতিলে। তেওঁ এজন শিক্ষক। তেওঁ সামাজিক দিশৰ বহুকেইটা বিষয়ত তেওঁ মোৰ সৈতে আলোচনা কৰিলে, মোক ক'লে। ঠিক তেনেকুৱাতে তেওঁ 10 বছৰ 12 বছৰমান হ'ব তেওঁৰ সন্তানটো। তেওঁ দৌৰি আহি ক'লেহি যে দেউতা, তোমাক সাঁথৰ এটা সুধিম। দেউতাকে হাঁহি মাৰি ক'লে, সোধা। ল'ৰাটোৱে টপৰাই ক'লে যে চুই চালোঁ, কোমল পালোঁ, ... পাছৰখিনি নিশ্চয় আপোনালোকে গম পাইছে। সাঁথৰটো শুনি মোৰ কাণবোৰ ৰঙা হৈ গ'ল। সেই একেই অৱস্থা হৈছিল সেই ব্যক্তিজনৰো। আমি এজনে আনজনৰ মুখলৈ চাব পৰা নাছিলোঁ। এই কণ কণ ল'ৰা ছোৱালীবোৰে আচলতে ভবা নাই এই শব্দবোৰ যে ইমান লেতেৰা শব্দ। তেওঁলোকে ভাবিছে এই শব্দবোৰ সাধাৰণ শব্দ, আৰু সাধাৰণ শব্দৰ বাবেইতো ফেচবুকত বা ইউটিউবত এনেদৰে সহজলভ্য হৈ আছে। আপুনি লক্ষ্য কৰিছেনে নাই নাজানো, এনেধৰণৰ ভিডিঅ'বোৰে আমাৰ ল'ৰা ছোৱালীবোৰক এখন কিন্তু বৰ লেতেৰা সমাজলৈ লৈ গৈ আছে, যিখন সমাজত লাহে লাহে এই শব্দবোৰ সুলভ হ'বলৈ আৰম্ভ কৰিব। গতিকে আপুনি আপোনাৰ সন্তানক সামাজিক মাধ্যমৰ জৰিয়তে আপোনাৰ সন্তানটিয়ে কেনেধৰণৰ ভিডিঅ' চাইছে তাৰ ওপৰত লক্ষ্য ৰাখক। ফেচবুকতে হওক, ইউটিউবতে হওক। যদি আপুনি দেখে যে এনেকুৱা ধৰণৰ অশ্লীল ভিডিঅ' দিয়া পেজ বা চেনেল আপোনাৰ যদি চকুত পৰে, তেনেহ'লে সেইসমূহ লগে লগে আপোনালোকে ব্লক কৰক আৰু ভাল ভাল ভিডিঅ' দিয়া পেজ, ভাল ভাল ভিডিঅ' দিয়া চেনেলবোৰ চাবলৈ আপোনাৰ সন্তানক উৎসাহিত কৰক। মুঠতে আপুনি আপোনাৰ সন্তানক মোবাইলটো কেনেধৰণৰ ভিডিঅ' চাইছে তাৰ ওপৰত চকু ৰাখক আৰু যিমান সম্ভৱ মোবাইলৰ ব্যৱহাৰ কমাবলৈ আৰম্ভ কৰক। আৰু যদি নিজে নোৱাৰে, তেনেহ'লে ইতিপূৰ্বে আমি এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যে গুৱাহাটীত এখন খুব ভাল প্ৰতিষ্ঠান আছে আৰু সেই প্ৰতিষ্ঠানখনলৈ আহি বহু অভিভাৱক উপকৃত হৈছে, সন্তানৰ হাতৰ পৰা মোবাইলটো এৰুৱাবলৈ সক্ষম হৈছে। আপোনালোকে সেই প্ৰতিষ্ঠানখনলৈও আহিব পাৰে। তাৰ ফোন নাম্বাৰ আৰু তেওঁলোকে কেনেকুৱা ধৰণে কৰে বা কেতিয়াৰ পৰা তেওঁলোকৰ কোৰ্চবোৰ আৰম্ভ হয় সেই সম্পৰ্কে মই ওপৰত ডেছক্ৰিপশ্যনত দি দিম। যদি প্ৰয়োজন হয় আপুনি তালৈও আহক। মুঠতে যেনেকৈ নহওক আপুনি আপোনাৰ সন্তানটোক এই সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত দৃষ্টি ৰাখক, ব্যৱহাৰ কমাওক। নহ'লে আপোনাৰ সন্তানটি লাহে লাহে এই শ্ৰদ্ধা, ভক্তি, সন্মান, লাজ এই শব্দবোৰৰ পৰা আঁতৰি যাব, এই শব্দবোৰ পাহৰি যাব, লাহে লাহে এখন নিলজ্জ সমাজলৈ গতি কৰিব। কোনোবা দিনা হয়তো আপোনাৰ সন্তানটিও আহি আপুনি যেতিয়া সন্মানীয় কোনোবা এজন ব্যক্তিৰ লগত কথা পাতি থাকিব, সেই সময়ত আহি আপোনাক হঠাতে কৈ দিবহি, দেউতা সাঁথৰ এটা সোধো, চুই চালোঁ, কোমল পালোঁ, ... সেই সময়ত আপোনাৰ অৱস্থাও সেই ব্যক্তিজনৰ নিচিনাই হ'ব। গতিকে সেইসমূহ হোৱাৰ আগতে অনুগ্ৰহ কৰি এই দিশসমূহত গুৰুত্ব দিয়ক। আৰু সেই মহিলাসকলৰ যিসকলে ভিডিঅ' বনায় তেওঁলোকৰ স্বামীসকলক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, অনুগ্ৰহ কৰি আপুনি আপোনাৰ পত্নীয়ে কেনেকুৱা ধৰণৰ ভিডিঅ' বনায় তাৰ ওপৰত চকু ৰাখক আৰু নিয়ন্ত্ৰণ কৰক, কাৰণ তেওঁ এখন সমাজ কলুষিত কৰিছে, কণ কণ ল'ৰা ছোৱালীবোৰক বেয়াৰ দিশলৈ লৈ গৈছে।